নমস্কাৰ। মোৰ কবিতাৰ শিৰোনামা সুখ বিচাৰি খালো হাবাথুৰি। মানুহে নুবুজে মানুহৰ মনৰ কথা, মানুহে নুবুজে মানুহৰ ব্যথা। কেতিয়াবা তুমি, আন কেতিয়াবা মই। কষ্ট আৰু দুখৰ হেঁচাত ভাগি পৰিব খুজিলে আমি কবিতাৰ ভাষাৰে কান্দো। আবেগিক হৈ এচুকত বহি থাকোঁ অকলে। কেতিয়াবা চিঞৰি চিঞৰি প্ৰশ্ন কৰোঁ, প্ৰত্যেকৰে বুকুৱে বুকুৱে কিহৰ ইমান দুখ, কিহৰ ইমান দুখ। মানুহ এজাকে ক্ৰোধিত হৈ মোকে কয়, আমি একো নাজানো, একো বুজি নাপাওঁ। মানুহে নুবুজে মানুহৰ কথা, মানুহে নুবুজে মানুহৰ ব্যথা। কেতিয়াবা তুমি, আন কেতিয়াবা মই। এনেদৰে মই গজি উঠো প্ৰত্যেকৰে মনত এক নুবুজা সাঁথৰ হৈ। সুখৰ ক্ষুদ্ৰ উদ্ভাৱন হ'লে মোকো জনাব, দুখবোৰক বিসৰ্জন দিম হৃদয়খনৰ পৰা। তেনে ক্ষুদ্ৰ এটা পালে লফিয়াই পাৰ হ'ব নোৱাৰিব বিফলতা। আত্মহত্যাবোৰ কমিব, উদযাপন হ'ব জীৱনৰ প্ৰতিটো খোজ। অভাৱৰ মানুহবোৰে আনন্দ কৰিব, উপলোকৰ পৰা ৰেহাই পাব ধৰ্ষিতাৰ ফটা ব্লাউজবোৰ। সকলো এক হ'ব, সকলো সমান হ'ব, সুখী আৰু সুখী। সেয়েহে সৃষ্টি হওক শিহৰণকাৰী সুখৰ সূত্ৰ। এতিয়া যে সকলো খেলি মেলি আকৌ আৰম্ভণি কৰা অসম্ভৱ। জীৱনৰ অনামিক সংগ্ৰামত সুখ লাভৰ মুকনি। আচলতে মানুহে নুবুজে মানুহৰ কথা, মানুহে নুবুজে মানুহৰ ব্যথা। কেতিয়াবা তুমি, আন কেতিয়াবা মই। সেয়েহে আমিবোৰ অসুখী, সেয়েহে আমিবোৰ অসুখী। ধন্যবাদ।